মইনাহঁত, তোমালোক ভালে আছানে? আজি মই তোমালোকক এটা সাধু ক'ম। সাধুটোৰ নাম হৈছে কণ্টকৰামৰ বুদ্ধি। কণ্টকৰাম নামৰ এটা কেটেলা পহুৰ সাধুটো তোমালোকে শুনাচোন, কেনেকুৱা পালা জনাবা দেই। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম কণ্টকৰাম। এবাৰ তাৰ মাক আৰু দেউতাকৰ বৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। কণ্টকৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে। মাকে ক'লে, বোপাই, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে। তাৰে দুটামান নাচপতি খাই আহগৈ যা। কণ্টকৰামে ক'লে, কিন্তু তুমি আলোকে কি খাবা? আমাৰ গা ভাল পালেই আমি খামগৈ। এতিয়া তয়ে খাগৈ যা, মাকে ক'লে। কণ্টকৰামৰ বৰ দুখ লাগিল। তাক মাক দেউতাকে সদায় খুৱায়, আজিনো সি অকলে খাবনে? সি ভাবি ভাবি গছৰ তল পালেগৈ। দেখিলে ওপৰৰ ডালত পকা পকা বহুত নাচপতি। তলতো কেইবাটাও নাচপতি পৰি আছে। সি ভাবিলে, সি বাৰু এটা নিজে খাব, এটা দেউতাকলৈ মুখত লৈ যাব, মাকে কি খাব? হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি পৰি থকা নাচপতিবোৰ গোটাই এঠাইত থোপ খোৱালে। তাৰ পাছত তাৰ কাঁইটবোৰ থিয়কৈ ল'লে। 1, 2, 3 বুলি সি ওলোটা খৰ এটা মাৰি নাচপতিবিলাকৰ ওপৰত চিত হৈ পৰিল। তাৰ পিঠিৰ কাঁইটবোৰে 4টা নাচপতি শালি ধৰিলে। পিঠিত নাচপতিবোৰ লৈ সি কেকু জেকুকৈ ঘৰ পালেগৈ। মাক দেউতাকে আৰু সি তিনিও নাচপতিবোৰ ভগাই খালে। মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা।